হে দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজিৰ এই ভিডিঅ'টো অলপ অদ্ভুত হৈ গ'ল। তো ভিডিঅ'টো হৈছে কি, ৰাজস্থানৰ পৰা ছাগলী আনি আমাৰ ইয়াত ব্যৱসায় কৰি আছে। আৰু এইবিলাক ছাগলী যেনে ছাগলী, এইবিলাক ছাগলী ইমান ডাঙৰ ডাঙৰ গৰু ম'হৰ নিচিনা এইবিলাক ছাগলী। আৰু এইবিলাক ছাগলীৰ কাৰণে এটা ডাঙৰ গুডাউন বনাইছোঁ। তো বলক আমি এতিয়া আমাৰ নতুন পালচাৰ লৈ যাওঁ সেই গুডাউনত। আমি যাই আছোঁ ৰাজস্থানৰ পৰা আমাৰ ছাগলীৰ গুডাউনত। ৰাজস্থান হ'লেও ৰাজস্থান, ৰাজস্থান। আজি আমি আপোনালোকক ৰাজস্থানৰ ছাগলী দেখাবলৈ গৈ আছোঁ। তো বলক আমি এতিয়া যাওঁ সেই গুডাউনত। ফাইনেলি এনেকৈ আহি পাই গ'লোঁ এই ছাগলী গুডাউনখন। চাওক, এইবিলাক ছাগলী আনিছে ৰাজস্থানৰ পৰা। ছাগলী কি ক'ম আৰু, ৰাজস্থান এনে নহয়, ডাইৰেক্ট ৰাজস্থানৰ পৰা আনিছে এইবিলাক ছাগলী। আৰু এইবিলাক আমাৰ যে লোকেল ছাগলী আছে, লোকেল ছাগলীতকৈ এইবিলাক ছাগলী অলপ ব্লেক। চাওক এইবিলাক ছাগলী কাণবিলাক চাওক কেনেকুৱা ডাঙৰ ডাঙৰ কাণ চাওক। আৰু ইয়াত এটা দুটা নহয়, একেবাৰে 100-150টামান ছাগলী আছে। আৰু ইফালে চাওক ছাগলী কিবা হৈছে, কি টেবলেট কিবা কিবি খিলাই আছে। আৰু এইটো যে ছাগলী দেখি আছে, এইটো ছাগলী ইয়াত যিমানে ছাগলী আছে সকলোতে কওক মানে ডাঙৰ। আৰু কাণটো চাওক না কেনেকুৱা, গছৰ পাতৰ নিচিনা ডাঙৰ। আৰু ভাই এইটো ছাগলীৰ নাম কি? তোতাপুৰী। আৰু চাওক এইটো ছাগলীৰ নাম থৈছে কি, তোতাপুৰী। ৰাজস্থানৰ পৰা অনা ছাগলী গুডাউনত যোৱা ফুল ঠিকনা মই তলত ডিছক্ৰিপশ্যনত দি দিছোঁ, কণ্টেক্ট নাম্বাৰো দিছোঁ। আৰু এটা কথা, ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবা, লাইক কৰিবা আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। তো বলক আমি ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।